खुलुमबाय स्टुडियो आं रबिन बसुमतारी गिबि खेबनि थाखाय गोदान दिल्लीनि बडलेण्ड गेस्ट हाउसआव बिटिआरनि इसि मेलखौ खुंफुंनायनि उनाव बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बरुवा खौरां मेलनि गेजेरजों माखासे गोनांथार आयदानि सायाव बाथ्रा बुंथिदों। बिथां प्रमद बरुवा खौरां मेलनि गेजेरजों बुंथिदों दि बे बोसोराव बिटिआर ओनसोलनि बिसिडिसि लेभेलाव फुटबल टुर्नामेन्ट खुंनानै काउन्सिल लेभेलाव लांनो थाखाय आखायाव लादों। मानोना बिटिआर ओनसोलनि गोबां सुबुंफोरानो फुटबल गेलेगासिनो दं, बेनिखायनो बे बाराव बिटिआर सरकारा फुटबल टुर्नामेन्टखौ काउन्सिल लेभेलाव लांगोन होनना बिथाङा फोरमायदों। এই বছর আৰু এটা ডাঙৰ প্ৰগ্ৰাম আমি লৈছো যে বিসিডিসি ওয়াইজত আমি ফুটবল টুৰ্নামেন্ট কৰি কাউন্সিল লেভেললৈকে এটো আনিব বিচাৰিছো। ফুটবল আমাৰ প্ৰায় 2 মাহ 3 মাহৰ কাৰণে ফেষ্টিভেলৰ নিচিনা হয়। ট্ৰেডিশনালি আমাৰ মানুহ ফুটবল খেলি আহিছে। এতিয়াও গাঁৱে ভূঞে বহুত ফুটবলটো এন্টাৰটেইনমেন্ট হিচাপে লয় আৰু এটো এটা খেল হিচাপেও আমাৰ লোৱা হয় যত আমাৰ ইউনিটি ইন্টিগ্ৰিটি এক্সটেন্স অফ ইয়াত হৈ যায়। आरोबाव बिथाङा फोरमायबावदों दि प्लास्टिकनि बेग आरो गय बिगुरनि थोरसि बानायनायनि ट्रेनिं होनानै प्रडाक्ट बानायगोन आरो 420 बिसिडिसिआव 420 अर्गानिक ट्रेनिं एन्ड प्रडाक्शन सेन्टारखौबो जौगाहोगोन। बेजों लोगोसेनो कक्राझार जिल्लानि पेराग्लाइडिं सेन्टारखौ खम समनि गेजेरावनो इन्टारनेशनल पेराग्लाइडिं सेन्टाराव जौगाहोगोन होनना फोरमायदों बिथां प्रमद बरुवा। बेनि अनगायैबो बिथां प्रमद बरुवा खौरां मेलनि गेजेरजों आरो मा बाथ्रा फोरमायखो फै जों आबुङै मिथिना लानि। আছে এতিয়া গতিকে আমি টুৰিজিমটো লক্ষ্য ৰাখি আমাৰ টুৰিজিম ডিপাৰ্টমেণ্টে যোৱা বছৰত 10টাকৈ হোমষ্টে নিৰ্মাণ কৰা হৈছিল আৰু এই বছৰ যেহেতু আমাৰ ৰুৰেল টুৰিজিমটো বহুত ভাল ৰায়মানা আছে আমাৰ নেশনাল পাৰ্ক হিচাপে এটা শিখনা জেগালত নতুনকৈ আহিছে আগৰ পৰা মানস বৰনদী চলি আছে এই ওচৰে পাজৰে আমি আৰু 10টা আমি হোমষ্টে নিৰ্মাণ কৰিবলৈ এবাৰ সিদ্ধান্ত লোৱা হৈছে আৰু 3টাকৈ নদীত আমাৰ ৰাফটিং যেটো আছে এটো ইন্টাৰনেশনাল ষ্টেণ্ডাৰ্ড কৰিবলৈ আৰু এটা পেৰাগ্লাইডিং চেণ্টাৰ আছে কোকৰাঝাৰত এটো ইন্টাৰনেশনাল লেভেলত পেৰাগ্লাইডিং চেণ্টাৰ ডেভেলপ কৰিবলৈ আজি সিদ্ধান্ত লোৱা হৈছে। এইখিনি কাম কম সময়ৰ ভিতৰত আমি কৰিবলৈ গৈ আছো। আমাৰ সিট ডিপাৰ্টমেণ্টৰ পৰা প্ৰায় 11খন আইটিআই আছে। প্ৰত্যেকখন আইটিআইক ট্ৰেনিং কাম প্ৰডাকশন চেণ্টাৰ হিচাপে ডেভেলপ কৰাৰ কাৰণে সিদ্ধান্ত লোৱা হৈছে যাতে আমাৰ অঞ্চলত বিভিন্ন এন্টাৰপ্ৰেনাৰ যিসকলে হ'ব বিচাৰিছে এন্টাৰপ্ৰাইজ খুলিব বিচাৰিছে কিছুমান বেলেগ বেলেগ কাম কৰিব বিচাৰিছে সেলফ মানে সাফিশিয়েন্ট হোৱাৰ কাৰণে সেলফ এমপ্লয়মেন্টৰ কাৰণে এই সকলক আমি এনকাৰেজ কৰিবৰ কাৰণে এই সিদ্ধান্তটো লোৱা হৈছে। আমি অহা 100 ডেজ প্ৰগ্ৰাম থাৰ্ড টাইম আমি কৰিব বিচাৰিছো। বিটিআৰ চৰকাৰ আমি আহাৰ পিছত প্ৰথম 100 ডেজ প্ৰগ্ৰাম আমি কৰিছিলো সেকেন্ড 100 ডেজ প্ৰগ্ৰাম আৰু এই জুন মাহৰ 10 তাৰিখৰ পৰা আমাৰ নেক্সট 100 ডেজ প্ৰগ্ৰাম আৰম্ভ হ'ব। তাত বিভিন্ন প্যাৰামিটাৰ্স বিলাক চাই পেলাই আমাৰ সেন্ট্ৰেল স্পন্সৰ স্কিমছ ষ্টেট স্পন্সৰ স্কিমছ বিটিআৰ গভৰ্ণমেণ্টৰ নিজৰ ফ্লেগশিপ প্ৰগ্ৰামছ এইবিলাক ৰাইজৰ সুবিধাটো চাই পেলাই ৰাইজক পাব্লিকক যেটো প্ৰয়োজন আছে হেল্থ কাৰ্ড লাগে কিষাণ কাৰ্ড লাগে বিভিন্ন আজি গভৰ্ণমেণ্টৰ সুবিধাবিলাক পাইছে এটো সেচুৰেশন কৰাৰ কাৰণে নেক্সট 100 ডেজ প্ৰগ্ৰাম 10 তাৰিখত আমি আৰম্ভ কৰিম। লেণ্ড মেটাৰটো লৈ পেলাই বহুত সেনজিটিভ হয়। আমাৰ অঞ্চলত হাজাৰ হাজাৰ বিঘা মাটি আগতে যেটো বিনোবা ভাবিৰ সময়ত ভূদান গ্ৰামদান আহিছিল তাত বহুত হাজাৰ মাটি আমাৰ ভূদান গ্ৰামদান আছে যিবিলাক মাটি সেটেলমেন্ট হোৱা নাই। খেউটিয়াভাৱে অসম চৰকাৰে এটা ডাঙৰ সিদ্ধান্ত লৈছে এই মাটিবিলাকৰ ষ্টেটাছটো সলনি কৰাৰ কাৰণে আমিও আজি আমাৰ ইচিত ভূদান গ্ৰামদানৰ ষ্টেটাছটো সলনি কৰি আমি এটো চৰকাৰলৈ আনি কেনেকৈ আমি ৰাইজক সহায় কৰিব পাৰো ইয়াৰ কাৰণে এটা সিদ্ধান্ত লোৱা হৈছে। ইয়াৰ লগে লগে আমি বিশেষকৈ এবাৰ এসেট ক্ৰিয়েচন বহুতখিনি গুৰুত্ব দিয়া হৈছে। প্ৰত্যেকটো ডিপাৰ্টমেণ্টত আমাৰ যাহাতে লাইভলিহুডটো মেনেজ কৰিবৰ কাৰণে আমাৰ অঞ্চলত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপ কৰাৰ কাৰণে যিমান পাৰে এসেট ক্ৰিয়েচনৰ কাৰণে আমি সিদ্ধান্ত লৈছো যাহাতে আমি আহি থকা প্ৰজন্মক এন্টাৰপ্ৰেনাৰ হোৱাৰ কাৰণে প্ৰডাকশনৰ কামবিলাকত তেখেতসকলক নিয়োজিত কৰিব পাৰো আমাৰ অঞ্চলতে বেছিকৈ এমপ্লয়মেন্টটো দিব পাৰো এই কাৰণে এসেট ক্ৰিয়েট কৰাত আমি সকলোকে গুৰুত্ব দিয়া হৈছে। আমি আজি কথা পাতিছো যে অহা 134 যেটো ডুৰান কাপ হ'বলৈ গৈ আছে কোকৰাঝাৰত দুবাৰ ইতিমধ্যে হৈ গল। থাৰ্ড যেটো ডুৰান কাপ এটো আমি পুনৰ হোষ্ট কৰাৰ কাৰণে আজি সিদ্ধান্ত লৈছো যাহাতে আমাৰ অঞ্চলত যিখিনি ইউথ আছে স্পৰ্টসমেন আছে তেখেতসকলে এনকাৰেজ পায় এক্সপোজাৰ পায় এটো লক্ষ্য ৰাখি আমি থাৰ্ড ডুৰান কাপটো হোষ্ট কৰিবলৈ গৈ আছো। আৰু দুটা কাম আমি ভালকে কৰিব লৈছো এটো হল এটা প্লাষ্টিক অল্টাৰনেটিভ যেটো আমাৰ বেগ বিলাক ইউজ কৰে বায়োডিগ্ৰেডেবল বেগ
আমাৰ তামোলৰ যেটো ডিশ বিলাক বনাই এইবিলাক অল্টাৰনেটিভ বিলাক আমি এন্টাৰপ্ৰেনাৰ সকলক এবাৰ ট্ৰেনিং দি পেলাই প্ৰডাক্ট কৰাৰ কাৰণে এবাৰ এনকাৰেজ কৰিব বিচাৰিছো আৰু 420টা ভিচিডিসি 420টা অৰ্গেনিক ট্ৰেনিং এণ্ড প্ৰডাকশন চেণ্টাৰ আমি ডেভেলপ কৰিবলৈ গৈ আছো যাতে বডোলেণ্ডটো অহা 5 বছৰৰ পিছত আমি সম্পূৰ্ণভাৱে অৰ্গেনিকৰ ফালে আমি যাব পাৰো আমি আমাৰ কাউন্সিল যেটো এসেম্বলি আছে তাত যেটো আমাৰ বড়ো বুজি নোপোৱা আমাৰ এতিয়া আমাৰ মেম্বাৰ্স আছে তো এই কাৰণে এইবাৰ আমি ট্ৰান্সলেটৰ এপইন্ট কৰাৰ কাৰণে কথা চিন্তা কৰা হৈছে যাতে বিভিন্ন ল্যাঙ্গুৱেজত কথা কলে ট্ৰান্সলেশন কৰি এসেম্বলিত ডিসকাশনটো এফেক্টিভ হয় ইয়াৰ লগে লগে বডোলেণ্ড অঞ্চলত 26টা জনগোষ্ঠী আছে কিন্তু কিছুমানে কমন ল্যাঙ্গুৱেজ সবে কয় আৰু কিছুমানৰ নিজা নিজা ল্যাঙ্গুৱেজ আছে আমি যেহেতু কো এক্সিস্ট কৰো সহবাসস্থান কৰো এজনে আনজনৰ প্ৰতি আন্তৰিকতাটো যদি বাঢ়াব লাগে মৰম আৰু সন্মানটো বাঢ়াব লাগে এজনে আনজনৰ আনটো জনগোষ্ঠীৰ ভাষা সংস্কৃতি তেখেত সকলৰ ৰীতি-নীতি বিলাক আমি বুজি পাব লাগিব স্বাধীনতাৰ ৭৮ বছৰত কিছুমান কাম চৰকাৰে কৰিছে কিছুমান ৰৈ গৈছে আজি কাউন্সিল চৰকাৰ হিচাপে আমি আমাৰ অঞ্চলত যাতে অনাগত দিনত আমাৰ ভুল বুজাবুজি কমিউনেল চিন্তাবিলাক আকৌ নাহে এই কাৰণে আমি ইচ আদাৰ শেয়াৰ কৰিবৰ কাৰণে সৰকাৰৰ তৰফৰ পৰা এটা মাল্টি ল্যাঙ্গুৱেজ ওয়ার্ড বুক এটা আমি পাবলিশ কৰিবলৈ গৈ আছো যাতে আমাৰ লগত বসবাস কৰা মোৰ নাইবাৰ মোৰ একেলগে থকা জনগোষ্ঠী কোনটো বিষয়টো কোনটো কথাটো কেনেকৈ কয় কোনটো শব্দটো কেনেকৈ ব্যৱহাৰ কৰে কোনটো বস্তুটো কি নামেৰে তেখেত সকলে কয় এই কথাখিনি যাতে আমি ইচ আদাৰ শেয়াৰ কৰিব পাৰো গতিকে এই কথাখিনি আমি এইবাৰ সিদ্ধান্ত লোৱা হৈছে পিছটো আমি সাস্টেইন কৰিব বিচাৰিছো কিছুমান ৰাজ্যত শান্তি আহে 15 বছৰ 20 বছৰ পিছত আকৌ অশান্তি হয় বডোলেণ্ডত যাতে অশান্তি পুনৰ নাহে এই কাৰণে বিভিন্ন গ্ৰুপৰ লগত আমাৰ কনসালটেশন চলি থাকে বডোলেণ্ড হ্যাপিনেস মিশনৰ আন্ডাৰত এইবাৰ আমি কাউন্সিল লেভেলত আকৌ সাস্টেইনেবল পিছটো লৈ পেলাই এটা নেশনাল লেভেল ওয়ার্কশপ সেমিনাৰ কৰিবলৈ গৈ আছো যত আমি ভাৰতৰ বিভিন্ন এক্সপাৰ্টক বডোলেণ্ডলৈ আমন্ত্ৰণ জনোৱা হ'ব আৰু সাস্টেইনেবল পিছৰ কাৰণে কিছুমান কাম আমি হাতত লবলৈ গৈ আছো আৰু অসমৰ আমাৰ ওয়াটাৰ ৰিসোৰ্সৰ মিনিষ্টাৰ পীযুষ হাজৰিকা ডাঙৰীয়াক ধন্যবাদ জনাইছো যোৱা 2 বছৰত ফ্লাড ফাইটিংত আমাক বহুত সহায় কৰিছে এই বছৰ ফ্লাডৰ আগৰ সময়ত যেটো আমি আজি ইসি বহিছো আমাৰ যিখিনি প্ৰায় 21টাকৈ নদী আছে সেই নদীবিলাকৰ বিভিন্ন ভালনাৰেবল পইণ্ট বিলাক ইতিমধ্যে খুব মেইনটেইন কৰা হৈছে তাৰ পিছতো কবাত হয়তো তেনেকুৱা অলপ অসুবিধা থাকিব পাৰে আজি আমি সিদ্ধান্ত লৈছো অহা এমাহৰ ভিতৰত ভালনাৰেবল পইণ্ট বিলাক যেনেকে পাৰে অলপ মেইনটেইন কৰিব কাৰণে যাতে মানুহে ফ্লাডত পৰিব নালাগে ফ্লাডত অসুবিধা পৰিব নালাগে যোৱা 3টা বছৰত ফ্লাড টাইমত আৰু নেচাৰেল ক্লাইমেটিৰ সময়ত আমি কন্ট্ৰোল ৰুম বহাই পেলাই কাম কৰিছো এবাৰো আমি আমাৰ কন্ট্ৰোল ৰুমটো এক্টিভ কৰি ৰাখিম যাতে কোনো মানুহে নেচাৰেল ক্লাইমেটিত পৰি পেলাই অসুবিধা হ'ব লগা নহয় এই বছৰ আৰু এটা ডাঙৰ প্ৰগ্ৰাম আমি লৈছো যে ভিচিডিসি ওয়াইজত আমি ফুটবল টুৰ্নামেন্ট কৰি কাউন্সিল লেভেললৈকে এটো আনিব বিচাৰিছো ফুটবল আমাৰ প্ৰায় 2 মাহ 3 মাহৰ কাৰণে ফেষ্টিভেলৰ নিচিনা হয় ট্ৰেডিশনালি আমাৰ মানুহ ফুটবল খেলি আহিছে এতিয়াও গাঁৱে ভুঁয়ে বহুত ফুটবলটো এন্টাৰটেইনমেন্ট হিচাপে লয় আৰু এটো এটা খেল হিচাপেও আমাৰ লোৱা হয় যত আমাৰ ইউনিটি ইন্টিগ্ৰিটি এক্সটেন্স অফ ইয়াত হৈ যায় তো এই কাৰণে বিটিআৰ গভৰ্নমেন্টে ভিচিডিসিৰ পৰা আৰম্ভ কৰি ব্লক লেভেলত সাব ডিভিজন লেভেলত ডিস্ট্ৰিক্ট লেভেলত তাৰ পিছত কাউন্সিল লেভেলত এবাৰ ফুটবল টুৰ্নামেন্টটো আমি খুব অৰ্গানাইজ ভাবে বডোলেণ্ডত কৰিব গৈ আছো গতিকে আজি এইখিনি কথা আপোনালোকক মই জনালো বেলেগ বেলেগ বহুত মিশনস আছে এইখিনি মই ক'ব বিচৰা নাই আপোনালোকে বিভিন্ন সময়ত গম পাই থাকে কিন্তু আজি পুনৰ মই এইখিনিতে ক'ব বিচাৰিছো যে এটা কথা মোৰ ৰৈ গৈছিল যোৱাকালিৰ যেটো প্ৰগ্ৰাম হল তাত মই অসমৰ কিনি ধন্যবাদ দিলো কিন্তু দিল্লীৰ পৰাও আমাৰ বহুত মানুহ দিল্লী এনচিআৰৰ পৰা বহুত বিভিন্ন দল সংগঠনৰ মানুহ আহি আৰু লোকেল কমিউনিটিৰ মানুহ আহি আমাৰ বড়োসকলৰ বিভিন্ন দল সংগঠনৰ পৰা আহি অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন দল সংগঠনৰ পৰা আহি পেলাই আমাক যোৱাকালি সহায় কৰিছে মই তেখেতসকলক ধন্যবাদ জনাইছো এটা দেখা